Lumbajong constituency ke paro di samaji lang so warang forest department ben ke thali ponji apan ke chesi kachedang pon. Thang a check lone pai kreni arni forest department atom ben ke thali ponji apan ke chesi kachedang pon alam arjulong si hadak ke dora tum APHLC central committee atom panangrap ton tha polam arjulong si akai jai kathar korsin timung rajen timung Rohit Kramsa Deuri Tiran Khonsing Rohang Ritu Tiran Sanjay Keling Lapen claim dam rapet ari saho to mechelang si kopi koson ma pumatha si birten dam la bangso sai ke dengalong rongosara to menanga thandu na tenki nilito ma pan forest department pen nang thale le aprang si Karbeno Torongas Council CM Dr. Toliram Rangkati ki apel bukri ciri suri ke tha malong le lapen alang li ke pangrenga chai rong apa malong le aprang si thale de tha pusi ningje pon hadak ke dwara tum apai abang ki bang faru ke thom susa phai do pusi dang than pachini dong lapen adon thu Karbia rong ni lapen garo rong isido alang tum hala dak ke do nikan ke troxi lo pusi nang than pachini dong Dipu pension joy rong paluti kimi news Karbiang long. Naluke iri mongol boot এই দুদিনের ভিতৰত আপোনালোকক এভেকশন কৰা যাব বুলি তেখেতসকলে নিজে হুতৰে কৈ গৈছে এতিয়া আমি কি হ'ব এতিয়া অৰ্থাৎ যদি আপোনালোকে হেৰি আজি সোমবাৰ যোৱাকালি গ'ল দেওবাৰ আজি সোমবাৰৰ ভিতৰত আমি কিবা এটা লাইনটো আমি কৰিব নোৱাৰোঁ হয় নহয় ছাৰ এই এদিনৰ ভিতৰত আমি কাৰোবাক যাই কিবা এটা যুক্তি পৰামৰ্শ ল'বলৈ উপায় নাই এইবুলি আমি তো মনে মনে থাকিল হ'ব দিয়া আৰু কি কৰিম এই ৰিজাৰ্ভত থকা মানুহক যদি আমি ট্ৰাইবেল হৈ আমি কাৰ্বি গাৰো ট্ৰাইবেল হৈ পাহাৰীয়া জাতি হৈ যদি আমিও যদিও আমাৰ নিজৰ ঠাইত আমি এভেকশ্যন খাবলগীয়া হয় কিন্তু ঠিক আছে কৰি দিয়ক আমি এইটোকে কৈ দিলোঁ সেইবুলি আমি মানে অলপ আজিতো মানে মনটো মাৰি আছিলোঁ সেই আপোনালোকে গাড়ী অহাৰ কাৰণে মই আহিছোঁ এইটোৱে ছাৰ এতিয়া ইয়াৰ উপায়টো আপোনালোকে ওপৰ মহলৰ আমাৰ ছাৰকেইটাই কিবা এটা যদি আমালোকক উপায় দিয়ে সেইটো আপোনালোকৰ ওপৰতহে নিৰ্ভৰ নাই দিয়া নাই ছাৰ ডাইৰেক্টলি যোৱাকালি আহিছে আহি ফটো মাৰি মানে তেনেকুৱা কথাবোৰ কৈ গৈছে তেখেতসকলে ইমানেই কথাটো ছাৰ এতিয়া আপোনালোকৰ তাত আমাৰ অনুৰোধ আমাৰ পাব্লিকৰ তৰফৰ পৰা আপোনালোকে ওপৰ মহলত আমালোকৰ কিবা এটা উপায় কৰি দিয়ক এভেকশ্যন পৰা ৰেহাই কৰক আমি এইটোৱে অনুৰোধ ৰাখিলোঁ আপোনালোকৰ তাত ছাৰ আপোনালোকে কিমান বছৰ ইয়াত থাকিলে এতিয়া আমি 7 বছৰ হ'ল ছাৰ আমি 7 বছৰমান হ'ল ইতিমধ্যে আমাক দুবাৰটো এভেকশ্যন কৰা হৈ গ'ল তেতিয়া মাজতে এবাৰ এভেকশ্যন হৈছে তেনেকুৱা ধৰণ নোটিছ দি আছে এফালে ঘৰ ভাঙি আছে নোটিছ দি আছে ঘৰ ভাঙি আছে তেনেকুৱা কৰিছিল মাজত এই তেনেকুৱা ঘটনাত আমালোকে ইয়াত হ'লে আমালোকে যোৱা নাই অৱশ্যে আৰু যোৱা বুলিও কৈছিল হ'লেও আহিছে আহি আকৌ কৈছে কৰি থাক খাই থাক এইটোকে কৈ আছে আকৌ যোৱাকালি আহি দম দি গ'লে এতিয়া আমি